হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকক অমিতা আৰু ব্ৰইলাৰ মাংসৰ চব্জি বনাই দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। ইয়াত দেখিছে অমিতাটো কাটি বাছি ল'লোঁ। মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত মই অমিতাখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত অকণ টাইম মাংস আৰু অমিতাটো ভাজি থাকিলোঁ। মই এতিয়া অকণ টাইম ঢাকনিৰে ঢাকি থ'ম, তাৰপিছত উদঙাই চাম। এইফালে কাৰেণ্টটো অহাৰ বাবে মই পানীখিনিও ড্ৰামত ভৰাই ল'লোঁ ধুনীয়াকৈ। এতিয়া মই উদঙাই চোৱাৰ পিছত নিমখ, হালধি, মছলাবোৰ দি দিম। আপোনালোকে শেষলৈকে চাই থাকিবচোন মই কেনেকৈ বনাই আছোঁ। চব্জি ভাজি অকণ বাহিৰত আহিলেও ৰ'দটো ল'বলৈ ইমান ধুনীয়া ৰ'দ দিছে নহয়। ভিতৰত সোমাই থাকিলে বহুত বেছি ঠাণ্ডা লাগে। এতিয়া আৰু ঘৰৰ ভিতৰত সোমাই থাকিলে বহুত ঠাণ্ডা লাগে এতিয়া দিনত। আপোনালোকৰো চাগে তেনেকুৱাই হয়। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। হেল্ল' বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ। মানে যিমান মানুহে ভিডিঅ' চায়, সিমানে আজিলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। মই যে ভিডিঅ'বোৰ দি আছোঁ, আপোনালোকৰ কিবা বেয়া লাগিছে নেকি নে ভাল লাগিছে জনাবচোন মোক। আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো চাই গুচি নাযাব, ছাবস্ক্ৰাইব কৰি দিব, লাইক মাৰি দিব। তেতিয়া মানে মোৰ ভিডিঅ'ও বনাই থাকিব ভাল লাগে। সেইকাৰণে আপোনালোকে মোক উৎসাহ যোগাব। ইফালে মুৰ্গী ধান খাই আছে। হাই বাই।
তামোল এখন খাই লওঁ। হেল্ল' গাইজ, ফাইনেলি ভাত খাই বৈ হৈ গ'ল। লগতে মানুহজনেও ভাত খাই বৈ বাহিৰত কাম আছে ওলাই গ'ল। তামোল খাই আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।